হেল্ল' ফ্ৰেণ্ডছ, মই ইউটিউবত নতুন হয়। আজি মানে মোবাইলটো খোজুৱাই থকাতে কিছুমান মন গ'ল যে মই ইউটিউব চেনেলটো খুলি কেনে হয়তো মানে কিছুমান এনেকুৱা ভিডিঅ' বনাওঁ যিহেতু মানে আপোনালোকে যিটো চাই ভাল পায়। প্ৰথম কথা হ'ল মই ইউটিউবত টকাৰ কাৰণে অহা নাই। সেইটো পিছৰ কথা হয় যে টকা পইচা পিছৰ কথা। যি এটা বস্তুত যদি আপুনি এটা মানে প্ৰভাৱ এৰিব খোজে বা নিজৰ এটা নাম এৰিব খোজে বা কিবা এটা মানে কৰিব খোজে, তেতিয়াহ'লে আপুনি পইচাৰ পিছত গ'লে নহ'ব। এইটো হ'ল আগতে ক'ব লাগিছিল, যিয়ে নহওক নতুনতো এইটো প্ৰব্লেম হ'ব। আপুনি মোৰ চেনেলটো যিটো ৰহন হালৈ, মোৰে নাম, এইটো মোৰ নামৰে চেনেল, এইটো মই নিজে খুলিছোঁ। এইটো চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আপোনালোকে যিহেতু ছাবস্ক্ৰাইব নকৰিব দেন মই ভিডিঅ' বনাইতো ভাল নাপাম নহয়। যি নহওক আপুনি ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকন হ'ব এটা ঘণ্টা, তো সেইটো প্লিজ ক্লিক কৰি দিয়ক, যাতে মই নেক্সট যেতিয়া ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিম তো আপুনি পোনপ্ৰথমে আপুনি ন'টিফিকেশ্যনটো পাই যাব। যদি ভিডিঅ'টোত অলপ ভুল ভ্ৰান্তি হয়তো মাফ কৰি দিব, কাৰণ মই নতুন আহিছোঁ। এতিয়ালৈকেও মই মানে ট্ৰাই কৰা নাই। আগতে হয়তো ইউটিউবত মোৰ একাউণ্ট আছিল, মই ভিডিঅ' দিছিলোঁ, বাট সেইটো ভাবি দিয়া নাছিলোঁ যাতে আপোনালোকৰ কাৰণে, এইটো মই স্পেচিয়েলি আপোনালোকৰ কাৰণে আহিলোঁ। এইটো আজি প্ৰথম বেছি একো নকওঁ, এইটো নতুন আহিছোঁ, মই নতুন ইউটিউবাৰ। বাট নাজানো মই কিমান টাইমলৈকে থাকোঁ, বা হয়তো মই থাকি যাব পাৰোঁ। এতিয়া মানে ইউটিউবাৰ যিটো আমাৰ গুগলৰ পৰা আপোনাৰ গুগলৰ যিটো ইউটিউবটো গুগলৰ হয়, গুগলৰ পৰা মোক যদি ৰাখিব খোজে বা মোৰ ভিডিঅ'টো যদি ভাল পায়, নিশ্চয় মই আপোনালোকৰ লগত থাকিম। আপুনি যদিও যি বিষয়ত আপুনি মানে ভিডিঅ'টো মই যি ভিডিঅ'টো বনাম আৰু কি আপোনাক দেখুৱাব খুজিম, হয়তো মোৰ ইমান এটা আইডিয়া নহ'ব পাৰে মই কিহৰ ওপৰত বনাম বা কি। আপুনি কমেণ্ট দিলে মই নিশ্চয় যদিহে পাৰোঁ দেন মই অতি শীঘ্ৰে অতি জলদি আপোনাৰ আগত লৈ আহিব মানে বিচাৰিম। আৰু মই বেছি ডিফিকাল্ট নহয়, কাৰণ ময়ো সাধাৰণ মানুহ এটা, এইটো মই সাধাৰণ ভাষাৰে এটা ক'ম, বেছি ডিফিকাল্ট কৰিব নাযাওঁ। এইটোৱে আৰু আপোনালোকৰ নেক্সটত আৰু কিবা লৈ আহিম, বাকী একো নহয়। এইটো মোৰ নতুনৰ কাৰণে আজি এইখিনিয়ে। আৰু হয়তো মই টকাৰ কাৰণে অহা নাই, আপোনাক নিশ্চয় আগতে কৈছোঁ। এইটো আপোনালোকে এনজয় কৰক, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, আৰু বেল আইকনটো দবাই দিব। একো নহয়। এতিয়া মই আজিৰ কাৰণে এইখিনিয়ে। থেংকছ।